স্বভাৱ আছে নহয় স্বভাৱটো আছে কাৰণে খুজিছো কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে এতিয়া দৰমহা কিমান পাই আছে দৰমহা 48,000 মান পাওঁ 48,000 এই হেৰি কৰি মানে এতিয়া তাৰমানে কেইজন শিক্ষক 15জন শিক্ষক ছাত্ৰসকল আমাৰ এতিয়া হেৰি 15জন আছে 15জন শিক্ষক 15জন ছাত্ৰ ছাত্ৰীটা মানে আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টাৰ মই এতিয়া এবছৰমান হৈছো চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল চাৰ্জত আছে আহিছে আৰু চাকৰি কৰিব ইচ্ছা আছে নে যাব ইচ্ছা আছে আৰু মোৰ এতিয়া মোৰতো বেছি দিন নাই নহয় কেইদিন আছে 19ত যামগে নহয় 19লৈকে থাকিব বুলি ভাবিছে অলপ আগতীয়াকৈ এৰি নিদিয়ে আপুনি ৰাজনীতিত আহক আৰু এইবিলাক কি আছে পঞ্চায়তৰ টিকট হৈ যাব এইবিলাক খেলিব নাজানো ছাৰ আপোনাৰ ইচ্ছা আছেতো মনত কোন পাৰ্টিত ঘূৰি আছে আৰে আপুনি গম পাই আছো ন মই দেখি দেখিলে গম পাই আছো কোন পাৰ্টিত ঘূৰি আছে এতিয়া মই এইটো ক'ব নোৱাৰো সেইটো ক'ব খোজা নাই এতিয়া পল্লৱ আপোনাৰ সমষ্টি কোনটো সমষ্টি মাজুলী কোন সমষ্টি কি মাজুলীৰ পৰা নহয় মোৰ সমষ্টি নহয় ছাৰ সমষ্টি হ'ব আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকে ক'ব লাগিব তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ আপোনাৰ গড়মূৰৰ পৰা 38 কিলোমিটাৰ মান আপুনি ক'ত থাকে ৰতনপুৰতে থাকে ঠিক আছে আপুনি এটা কাম কৰক আপুনি VRS লওক লৈ পেলাই বেলেগ কামত লাগক বুজিলে এইবাৰ এই 05 কেইবছৰ হ'ল এই বছৰ প্ৰথম এইবছৰে হৈছিলে যোৱা বছৰ কেইটা পাছ কৰিছিলে যোৱা বছৰ 7জনে পাছ কৰিছিলে এইবাৰ 0 হৈ গ'ল আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল আপুনি চাৰ্জ ওলাৰ পিছতে স্কুল এইটো এনেকুৱা হৈছে কি দুৰ্ভাগ্য হ'ল বোলে এইটো কৰিছো আৰু মানে আপোনাৰ ষ্টুডেণ্ট কিমান এতিয়া 9ত কিমান 9ত 22 জনী কেইটা আৰু 10ত 15 জনী শুনক আপুনি যদি ৰিটায়াৰ লয় কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে 0 পাই যাব আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব মই আপোনাক ফোন কৰিম কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইন্টাৰেষ্ট বেছি হৈ গ'ল স্কুল ক'ত চলিব আৰু হয় নহয় কিয়তো বেলেগত যোৱা নাই নহয় ছাৰ কি হ'ব এওঁৰ মেছেজে কৈছে কি কৈছে দিনত নাখায় বোলে ৰাতি কিন্তু আহি আপুনি খায় আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে কিন্তু ৰাতি আহিয়ে খায় আপোনাক এইটো কাৰণে মই কৈছো যে ৰাতি খাওঁ দিয়ক নেক্সট খন মাত্ৰ কাৰ্বি আংলঙৰ ভেলাপাৰা এমই স্কুল এমই হাই স্কুল ভেলাপাৰা বহুত ষ্টুডেণ্ট ৰিজাল্ট ইমান বেয়া কিমান নাম কি মোৰ নাম শ্ৰী নৰবাহাদুৰ ছেত্ৰী কেইজন শিক্ষক 13জন ছাৰ আৰু কি হ'ল আপোনাৰ স্কুলত কিন্তু আপোনাক এৰিহে দিব খোজা নাই কি কৰি থৈছে ভাই কিমান দিছে নাই ষ্টুডেণ্টে নাই বাইদেউ ষ্টুডেণ্ট আছিলে 10 গৰাকী আছিলে কিন্তু পৰীক্ষা ফৰ্ম ফিল আপ কৰাৰ সময়ত এনেকুৱা হৈ গ'ল যে এজনী ছোৱালীও নপঢ়িলে আৰু গোটেইখিনি মানে মুছলিম সম্প্ৰদায়ৰ ছোৱালী মানে ইমান গৈছো আমি প্ৰেচিডেণ্ট আমাৰ SNMC প্ৰেচিডেণ্ট শিক্ষক কেইজনী শিক্ষক আমাৰ 8 গৰাকী
8 গৰাকী শিক্ষক আৰু মেট্ৰিকত এগৰাকী ছাত্ৰী অৱতীৰ্ণ নহল। ছাৰ নকৰিলে কি কৰিম এতিয়া, কিমান বাৰ গৈছো। নগাঁৱৰ IS ক'ত? কি ঘটনা এইটো? শিক্ষকসকলো বোলে গাৰ্জেনৰ লগত কণ্টেক্টত। স্কুলখন কেতিয়া প্ৰাদেশিকৰণ হৈছিল? এইবাৰ হৈছে ছাৰ। প্ৰাদেশিকৰণ হোৱাৰ সময়ত যে ষ্টুডেণ্ট তেওঁলোকে দেখুৱালে হয় ছাৰ 30 জন, হয় ছাৰ। এতিয়া কেনেকে ষ্টুডেণ্ট নোহোৱা হৈ গ'ল? যেতিয়া যে ল'ৰা ছোৱালীক যে তেওঁলোকে মেট্ৰিক দিয়াব পাৰিছিলে, হয় ছাৰ। এতিয়া কেনেকে মেট্ৰিক দিয়াব নোৱাৰিলে? সেইখন পিছত মই নাছিলো ছাৰ, মই কিমান সেইটো ফিগাৰ ছাৰ মোক শুনকচোন, আমাৰ মানে আছিলে ফাৰ্ষ্ট ডিভিজনো পায়, ছেকেণ্ড ডিভিজনো পায়, এনেকে যোৱা বছৰৰ পৰা পাই আহিছে। কিন্তু এইবাৰ এনেকুৱা হ'ল যে ইমান গৈছো আমি, তেওঁলোকে মানে কোনো আপোনাৰ স্কুলত আগতো ফাৰ্ষ্টটো পালে, ছেকেণ্ডটো পালে, পাইছে আৰু এইবাৰ বিজেপি চৰকাৰ হোৱাৰ কাৰণে মানুহে মেট্ৰিক নিদিয়া হ'ল। নহয় ছাৰ, সেইটো কথা নহয় ছাৰ। তেনেকুৱাটো আমি এতিয়া ছাৰ ৰিমিডিয়েল ক্লাছ কৰি আছো, আৰু যিখিনি ছোৱালী আছে আমি ডেইলি এতিয়া গৰম বন্ধৰ মাহত ক্লাছ কৰি আছে। আৰু ছাৰ মই কথা দিছো। ক'ত থাকে কওক? মই নগাঁৱত থাকো। আৰু স্কুলখন কিমান দূৰত? স্কুলখন মোৰ ক'ৰবাত 5 কিলোমিটাৰ দূৰ হ'ব, মানে পাথৰিত। কিমান দূৰত স্কুলখন? 5 কিলোমিটাৰ দূৰে হ'ব। আপুনি নগাঁৱৰ পৰা 5 কিলোমিটাৰ ওচৰৰ স্কুলত যেতিয়া এজনীও মেট্ৰিকত ফৰ্ম ফিল আপ নকৰিলে, তেতিয়া আপুনি চৰকাৰক জনাব লাগিছিল নে নাই? নহয় ছাৰ, মই তেতিয়া স্কুলত গৈছিলো, তাৰপিছত ছাৰ তেখেতে কো এডুকেশ্যনৰ কাৰণে তাৰমানে সকলোৱে কৈছে যে কো এডুকেশ্যন হ'ব লাগে। মই প্ৰপ'জেল দিছো, এইবাৰ কো এডুকেশ্যন হৈছে। 15 ষ্টুডেণ্ট হৈছে 9ত ছাৰ এইবাৰ এডমিশ্যন। ষ্টুডেণ্টটো হৈছে। আৰু 13 চনত কেনেকে ষ্টুডেণ্ট আছিলে? এটা হাতৰে লাগে যে এইবিলাক স্কুলত 13 চনত ষ্টুডেণ্ট আছিলে, প্ৰাদেশিকৰণ হোৱাৰ পিছত ষ্টুডেণ্ট নোহোৱা হৈ গ'ল। তাকে ছাৰ, তেতিয়া ঘটনাটো কি? তেতিয়া ছাৰ ISA আমিছুৰ চৌধুৰী আছিলে, তেখেত আছে ছাৰ ইয়াতে। চৌধুৰী কওকচোন। তেখেত দিও হৈ আছে ছাৰ, নগাঁৱতে দিও হৈ আছে ছাৰ, এতিয়া দিও হৈ আছে। এইটো গণ্ডগোলীয়া কেছ। ছাৰ গণ্ডগোল একো নাই ছাৰ। হ'ব, মই গম পাম, কাগজ চাম নহয় বাইদেউ। চাব ছাৰ। কাগজ চালে 13 চনত কেইজনে মেট্ৰিক দিছিলে? 13 চনত 15 জনমান দিছিল নেকি? 13ত 15 জনে মেট্ৰিক দিলে, আৰু এতিয়া নিদিয়া হৈ গ'ল। নহয় ছাৰ, এইবাৰ নিদিলে কি, মানে মাইনৰিটি ছোৱালী গোটেইখিনি, তাৰপিছত তেওঁলোকে বিয়াও দি দিলে, কি হ'ল ক'ব নোৱাৰো। আমি গোটেই শিক্ষকো গ'লো, আৰু ছাৰকো মই এই বিষয়ে কথা কৈছো। আৰু এতিয়া ছাৰ ঠিক আছে, হ'ব, নেক্সট মাতক। ৰিজাল্ট দিয়াৰ দিনাই মই তেওঁক কৈছো, নেতাজী শিশু নিকেতন, ডিব্ৰুগড়। আপোনাৰ কি? মোৰ নেতাজী শিশু নিকেতন হাইস্কুল। কেইজন শিক্ষক? 3 জন আছো আমি ৰেগুলাৰ। 3 জন আছো ৰেগুলাৰ। আৰু কন্ট্ৰেকচুৱেল? 3 জন আছো। কেইজন? 3। টোটেল কেইজন? 6 জন। তেতিয়াহ'লে কিয় ইমান ধুনীয়াকৈ কথাটো শিক্ষক নোহোৱা টাইপ কৰি দিছিলে? 6 জন শিক্ষকটো কন্ট্ৰেকচুৱেল হওক ৰেগুলাৰ হওক, আপোনাৰ হাতত 6 জন শিক্ষক আছে। আৰু আপোনাৰ স্কুলখন পুৰণা স্কুল? পুৰণা। কি মিডিয়াম? বেংগলী মিডিয়াম। ষ্টুডেণ্ট কিমান? এইবাৰ হৈছেগে 15 আছে 9ত, আৰু ক্লাছ 10ত হৈছেগে 11। নহয়, আপুনি এতিয়া হিচাপ দিছে 9ত মাত্ৰ এইবাৰ 6 জন এডমিশ্যন লৈছে। এইটো যোৱা বছৰ। এইটো 9 এতিয়া 10। নহয়, ইয়াৰে কন্ট্ৰেকচুৱেল টিচাৰ খিনিওতো কৈ থাকে আমি বহুত পঢ়াও। বহুত চবতে কৈ থাকে ইয়াতে। ৰিলিজ কৰি দিয়ক। এইটো স্কুলে বন্ধ কৰিব লাগে কাৰণে। এইটো স্কুল বন্ধই কৰিব লাগে, ষ্টুডেণ্টে নাই। ছাৰ মই 33 ইয়াৰ ছাৰ্ভিচ কৰিছো, মোৰ আৰু এবছৰ আছে। মই VRS দিলে মই গুচি যাম। মই একদম VRS এপ্লাই কৰি দিয়ক। মই VRS এপ্লাই কৰিম। বাকী কেইজনো কওক VRS এপ্লাই কৰি দিয়াৰ কাৰণে। চব যাওক, কাৰণ মিছা আপোনালোকে বহি থাকে, আমি নতুন মানুহকো ল'ব নোৱাৰো। আজি 10 চনৰ 2002 পৰা আজি 16 বছৰ মই IC হেডমাষ্টাৰ হৈ আছো। 10 চনৰ পৰা চকীদাৰ নামে তলা খোলাৰ পৰা তলা বন্ধলৈকে মই কৰিম ছাৰ। এখন স্কুলৰ তলাটো খুলিলে 7 জন ল'ৰা ছোৱালী পঢ়িলে, এইটোতো ঘৰৰ টিউচন টাইপ, এইটোতো কোনো কামেই নহয়। ল'ৰা ছোৱালী 7 জন ষ্টুডেণ্ট থকা স্কুল এখনত না চকীদাৰ লাগে না কিবা লাগে। ঘৰুৱা ভাৱে দৰ্জা খুলিলে সোমালে, ঘৰুৱা ভাৱে পঢ়ালে, ওলাই গুচি গ'ল, তাতো একোৱেই নালাগে। চকীদাৰ এজন দিলে আমাৰ গ'ল 10,000 টকা, কেৰাণী এজন দিলে 15,000 টকা, 25,000 টকা। আপোনালোক 6 জন শিক্ষকে দৰমহা পালে, 3 জনে 15,000কৈ 45,000 টকা, আপোনালোকে 40,000কৈ 1,20,000 টকা। 2 লাখ টকা খৰচ কৰাৰ পিছত 6 জন ছাত্ৰ গভৰ্ণমেণ্টে দেখোন একদম ক'ৰবাত দিল্লীত পঢ়াই আনিব পাৰে।
ল'ৰা ছোৱালীখিনি ছাৰ এইবাৰ আনিব পৰা নাই মানে সিহঁতে কেনেকে আহিব আপোনাৰ ৰিজাল্ট 0 দেখাৰ পিছত ফ্লাড প্ৰন এৰিয়াৰ পৰা ল'ৰা ছোৱালীৰ পৰা আহে বা 6 এইবিলাক নকব অসমত ফ্লাড প্ৰন এৰিয়া মাত্ৰ 1 মাহ ফ্লাড থাকে এইবিলাক নকব ভাই আৰু আপোনালোকে এইবিলাক কথা কৈ নিজক আপোনালোকে তলত পেলাই আছে নিজৰ ভুলটো কওক যে ছাৰ আমি স্কুলত নাযাওঁ আমি নপঢ়াওঁ আমি লগৰ কেইজন নাযায় তেতিয়াহ'লে কোনোবাতো নাযায় যদি যাই পেলাই কি কৰে এইবাৰে ফাৰ্ষ্ট তেনেকুৱা হৈছে ছাৰ আৰু আগত তেনেকুৱা হোৱা নাই আপুনি যদি VRS ল'ব খুজিছে লৈ লওক মিছা মিছি মই পিছত পঢ়িলে বেয়াহে হ'ব নেক্সট মাতক বালিগাঁও গীতাৰ্থী ভকেচনেল হায়াৰ ছেকেণ্ডেৰী স্কুল আহক কোন বালিগাঁও আপোনাৰ ৰিপৰ্ট পোৱা নাই কেইজন শিক্ষয়িত্ৰী বাইদেউ শিক্ষক আমাৰ 8জন 8জন আৰু ছাত্ৰ ছাত্ৰী কেইজন মেট্ৰিক দিছিলে 8জনে দিছিলে 0% হ'ল তাৰ কাৰণে মই বৰ দুখিত আৰু বৰ লজ্জিত কিয়নো মই 12 চনত তাত চাৰ্জ লৈছোঁ আৰু তেতিয়াৰ পৰা মই ইমান অহুপৰত পুৰুষাৰ্থ চেষ্টা কৰি আহিছোঁ আৰু প্ৰত্যেকবাৰে ভাল ৰিজাল্ট হৈছে কেতিয়াবা 40 হৈছে কেতিয়াবা যোৱা বছৰ 30 হৈছে তেনেকৈ ৰিজাল্ট ভাল হৈ আহি আছে কেতিয়াবা আমাৰ এনেকুৱা এটা বেটছ ওলাই বহুত অসুবিধাত পৰোঁ আমি অহাবাৰ ঠিক হ'ব বুলি মই আশা কৰিছোঁ হ'ব ষ্টুডেণ্ট কিমান 9 10 আমাৰ 33 জন 33 কিমান 9 14 জন আৰু তাত 19 জন আৰু আগতে আমাৰ স্কুললৈ সচিব ছাৰক গগৈ ছাৰক আমি মাতি নিছিলোঁ ছাৰে ইউথ ফেষ্টিভেলত তাত এটেণ্ড কৰিছিলে আৰু সেইবাৰ আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু লেটাৰ পাইছিলে তেনেকুৱা ষ্টুডেণ্ট আছিলে আৰু আমি বাইদেউ আগতে নকল কৰিব পাৰিছিল নহয় ছাৰ আমাৰ সেইকেইটা ষ্টুডেণ্টে নকল কৰা ষ্টুডেণ্ট নহয় আমাৰ বাইদেউ কি ক'ম আৰু এইবিলাক আপোনালোকৰ কথা ক'লে এতিয়াও যে মই ক'ম পাছ কৰাব লাগে 2000 কৈছে পাছ কৰাই দিম আগতে চেণ্টাৰটোৰ লগত ঠিক ঠাক কৰি ল'ব কৰি পাছ কৰাই দিব কোনোবা স্কুলত কোনোবা গাঁৱত লেটাৰ পোৱা ফাৰ্ষ্ট ডিভিজন পোৱা জেগাত 0 হ'ব পাৰে নেকি গাড়ীৰ স্পীড কমিলে 100ৰ পৰা 80 কমিব 100ৰ পৰা 0 ক'বাত হোৱা শুনিছে নেকি আমি ছাৰ যিকেইজন ষ্টুডেণ্ট আমাৰ আপুনি এখন স্কুলত গৈছিলে কি কৰিছিল তেতিয়া স্কুলখনত কি পৰিৱেশ কিয় নাহে এম ই ষ্টুডেণ্ট হাইস্কুলখন ভাল কাৰণে নাহে বুজি পালানে এম ই স্কুল আৰু হাইস্কুলখন লগতে আছে এম ইত পাছ কৰা ষ্টুডেণ্টখিনিও তেওঁৰ স্কুলত নাহে আহে আমাৰ এতিয়া আহে আজিকালি আশা কৰিলে এতিয়া আহিছে আমাৰ মই 12 চনৰ পৰা আছো ছাৰ আহে এতিয়া ঠিক আছে কি তাতো ষ্টুডেণ্ট কম নেক্সট কওক যোৰহাট ৰতনপুৰ মিৰি হেডমাষ্টাৰৰ কবস্থাৰ হা গাৰ্লছ দেউতা দৰমহা পাতি পাই আছে নে নাই মাইকটো ধৰক পাই আছে ছাৰ দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে কি ছাৰ কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে সঁচা ক'ব মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয় ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে সেইটো কম সঁচাটো কওক কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে গধূলি ৰাতিপুৱা নকৰে মোৰতো লাগিছে ৰাতিপুৱা কৰে আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে লগক সুধি লওকচোন ঘৈণীয়েকক ৰাতিপুৱা কৰে আৰু নম্বৰটো কওক কেনেকে হেডমাষ্টাৰ কেতিয়া পৰা দেখীকৰণ হৈছে পুৰণা স্কুল মা লিখা আছে তাৰমানে জীয়েক বা পুতেকে ফিট কৰি দিছে কেতিয়াৰ পৰা আৰম্ভ কৰে সোধক খালি আছে তাতে গৈ সোধক কেতিয়াৰ পৰা কৰে সঁচা কথা কওক দেউতা তেনেকে নকৰো এনেওতো আমাৰতো স্বভাৱ আছেই নহয় স্বভাৱটো আছে কাৰণে সুধিছো কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে এতিয়া দৰমহা কিমান পাই আছে দৰমহা 48,000 মান পাওঁ 48,000 হেৰি কৰি পিনে এতিয়া তাৰমানে কেইজন শিক্ষক 15জন শিক্ষক ছাত্ৰ হ'ল আমাৰ এতিয়া হেৰি 15জন আছে 15জন শিক্ষক 15জন ছাত্ৰ
30টা মানে। আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টাৰ? মই এতিয়া এবছৰমান হৈছে। চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল? চাৰ্জত আছে, আহিছে। আৰু চাকৰি কৰিব ইচ্ছা আছে নে নে যাব ইচ্ছা আছে আৰু? ছাৰ মোৰ এতিয়া মোৰতো বেছি দিন নাই নহয় ছাৰ। কেইদিন আছে? 19ত যামগে নহয়। 19লৈকে থাকিব? থাকিম বুলি ভাবিছা? অলপ আগতীয়াকৈ এৰি নিদিয়ে? আপুনি ৰাজনীতিত আহক আৰু এইবিলাক কি আছে, পঞ্চায়তত টিকট হৈ যাব। এইবিলাক খেলিব নাজানো ছাৰ। আপোনাৰ ইচ্ছা আছেতো মনত? কোন পাৰ্টিত ঘূৰি আছে? এইটো আৰু মই আৰে আপুনি গম পাই আছো ন, মই দেখি দেখিলে গম পাই আছো। কোন পাৰ্টিত ঘূৰি আছে এতিয়া? মই এইটো ক'ব নোৱাৰো। সেইটো ক'ব খোজা নাই এতিয়া। পল্লৱ, আপোনাৰ সমষ্টি কোনটো? সমষ্টি মাজুলী। কোন সমষ্টি কি? মাজুলী। মাজুলীৰ পৰা? নহয়, মোৰ সমষ্টি নহয় ছাৰ, সমষ্টি হ'ব লাগিব। আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকে ক'ব লাগিব। তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ আপোনাৰ গড়মূৰৰ পৰা? গড়মূৰৰ পৰা 38 কিলোমিটাৰ মান হ'ব। আপুনি ক'ত থাকে? মানে মই ৰতনপুৰতে থাকে। ৰতনপুৰ। ঠিক আছে, আপুনি এটা কাম কৰক, আপুনি VRS লওক, লৈ পেলাই বেলেগ কামত লাগক, বুজিলে? এইবাৰ এই 05 কেইবছৰ হ'ল? এই বছৰ প্ৰথম? এইবছৰে হৈছিলে। যোৱা বছৰ কেইটা পাছ কৰিছিলে? যোৱা বছৰ 7জন। হা? 7জনী। 7জনে পাছ কৰিছিলে, এইবাৰ 0 হৈ গ'ল। আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল। আপুনি চাৰ্জ ওলোৱাৰ পিছতে স্কুল এইটো এনেকুৱা হ'ল ছাৰ, দুৰ্ভাগ্য হ'ল ছাৰ। কি দুৰ্ভাগ্য হ'ল বোলে এইটো কৰিছো আৰু মানে আপোনাৰ ষ্টুডেণ্ট কিমান এতিয়া? 9ত কিমান? 9ত 22জনী কেইটা? আৰু 10ত? 10ত 15জনী। শুনক, আপুনি যদি ৰিটায়াৰ লয়, কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব। আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে, 0 পাই যাব। আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব, মই আপোনাক ফোন কৰিম। কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইণ্টাৰেষ্ট বেছি হৈ গ'ল, স্কুল ক'ত চলিব আৰু, হয় নহয়? ছাৰ কিহতো বেলেগত যোৱা নাই নহয় ছাৰ। এনেকে যদি হাইস্কুল হয় কি হ'ব? এওঁৰ মিছেজে কৈছে কি কৈছে? দিনত নাখায় বোলে, ৰাতি কিন্তু আহি আপুনি খায়। আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে, কিন্তু ৰাতি আহিয়ে খায়। আপোনাৰ ঘৰত এইটো কাৰণে মই কৈছো যে এতিয়া ৰাতি খাওঁ। দিয়ক, নেক্সট খন মাতক। কাৰ্বি আংলঙৰ ভেলাপাৰা এমই স্কুল, এমই হাই স্কুল। ভেলাপাৰা বহুত ষ্টুডেণ্ট, ৰিজাল্ট ইমান বেয়া। কিমান নাম? কি নাম কি? মোৰ নাম শ্ৰী নৰবাহাদুৰ ছেত্ৰী। কেইজন শিক্ষক? 13জন ছাৰ।